হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ আমাৰ ইউটিউব চেনেলটিলৈ। আজি আমি আহিছোঁ দেওবাৰৰ সন্ধিয়াটি অতি সুন্দৰ কৰি তুলিবলৈ। এয়া শংকৰদেৱ কলাক্ষেত্ৰত আহি উপস্থিত হৈছোঁ। এয়া গানৰ লগত দেখিছেনে কি পানীৰ জোৱাৰ উঠি আছে সন্ধিয়াৰ টাইমত। ভাল লাগিছে দেই দেখিবলৈ, কি মজা, বহুত ধুনীয়া লাগিছে দেই। আপোনালোকেও আহি যাব পাৰে, আহি গধূলি টাইমটো ধুনীয়াকৈ স্পেণ্ড কৰিব পাৰে আত্মীয়ৰ লগত, ফ্ৰেণ্ডৰ লগত। এয়া দেখিছেনে মিনি ৰংঘৰটো, গধূলি টাইমত আৰু দেখিবলৈ ধুনীয়া হৈ গ'ল। মানুহবিলাক আহি আছে গৈ আছে। এয়া দেখিছেনে ধুনীয়া এখন ফুলৰ বাগিচাও আছে লগত। এয়া পানীৰ জোৱাৰ উঠিয়ে আছে গানৰ লগত। এয়া ফুলৰ বাগিচা আৰু এয়া প্ৰতীকৰ আকাৰত ইয়াত ম'হ-যুঁজো দেখাইছে। এনেকৈ আজি সন্ধিয়াৰ সময়খিনি আমি ভালদৰে উপভোগ কৰিলোঁ। আপোনাৰ